নমস্কাৰ দোস্ত 1972 চনৰ 12 অক্টোবৰ তাৰিখে দক্ষিণ আমেৰিকাৰ উৰুগুৱেৰ পৰা এখন সৰু চাৰ্টাৰ বিমান উৰা মাৰিলে আৰু এই বিমানখন চিলিৰ ৰাজধানী চেণ্টিয়াগোলৈ গৈ আছিল আৰু এই বিমানখনৰ হাত্তা মানে খেলুৱৈ কেইজনমান আছিল আৰু তেওঁলোকৰ পৰিয়ালসহ মানে মুঠ 45 জন যাত্ৰী তাত উপস্থিত আছিল আৰু এই বিমানখন বেছি দীঘলীয়া যাত্ৰা নাছিল কাৰণ উৰুগুৱেৰ পৰা চেণ্টিয়াগোলৈ যাবলৈ মাত্ৰ 3 ঘণ্টা সময় লাগিছিল। 3 ঘণ্টা সময় হলে কি হব এন্ডিজ পৰ্বতমালা পাৰ হৈ যাব লগা হয় বিমানখনে আৰু এই এন্ডিজ পৰ্বতমালা দক্ষিণ আমেৰিকাত অৱস্থিত। দক্ষিণ আমেৰিকাৰ পৃথিৱীৰ সৰতকৈ দীঘল পৰ্বতমালাই হৈছে এন্ডিজ পৰ্বতমালা আৰু এই ধুনীয়া এন্ডিজ পৰ্বতমালাবোৰে আজিৰ আমাৰ এই কাহিনীৰ যাত্ৰীসকলৰ বাবে বিধ্বংসী হৈ পৰিব। 12 অক্টোবৰৰ সেইদিনা পাহাৰত ডাঙৰ বতাহ আহিল আৰু যাৰ ফলত বিমানখনে আগৰ পিনে যাব নোৱাৰিলে। পাইলটে সিদ্ধান্ত ল'লে যে কি কৰা যায়, তো আগৰ পিনে তো বতাহ বৰষুণ, তো সেইবাবে সিহঁতে ৰাস্তাতে বিমানখন নমাই নেক্সট দিনা উৰা মাৰিম বুলি সিদ্ধান্ত ল'লে আৰু ৰাতিটো কটাবৰ বাবে বিমানখন সিহঁতে আৰ্জেণ্টিনাৰ মেণ্ডোজাত অৱতৰণ কৰে। পিছদিনা 13 অক্টোবৰ আৰু 2:18 বজাত তেওঁলোকে পুনৰ বিমানখন উৰা মাৰিলে। পাইলটে যেতিয়া মানে বিমানখন উৰাব তাৰ আগত চাই লৈছিল যে বতৰ কেনে আছে, তো বতৰ পুৰা বঢ়িয়া ঠিক আছিল, তো নেক্সট 1 ঘণ্টাত সিহঁতৰ যাত্ৰা বৰ সুন্দৰ হ'ব আৰু সেই ভাবি তেওঁলোকে বিমানখন উৰা মাৰিলে। 3:21 বজাত পাইলটসকলে বিমানখন তলৰ পিনে নমাবলৈ আৰম্ভ কৰিলে, যিহেতু সিহঁতে যিখন চহৰত যাব সেইখন চহৰ পাবৰ সময় হৈছে, তো সেইবাবে নমাবলৈ আৰম্ভ কৰিলে। পাইলটসকলে বিমানখন নমাব ধৰিলে, কিন্তু তেতিয়াও তেওঁলোকে পাহাৰৰ ওপৰতে আছিল কাৰণ চেণ্টিয়াগো চহৰখনৰ ওচৰতে ওখ পৰ্বত অৱস্থিত। নামি থাকোঁতে যেতিয়া নামিয়ে আছিল তেতিয়া মানে অকস্মাতে এটা গণ্ডগোলৰ সৃষ্টি হৈ গ'ল আৰু বিমানখন কঁপা ধৰিলাক, মানে কঁপি একদম। আৰু সেই সময়তে বিমানখনৰ চাৰিওপিনে মেঘ আৰু মেঘত বাহিৰে কোনেও একো দেখা নাছিল, মেঘ আৰু মেঘ। তেতিয়া বিমানখনত এলাৰ্ম বাজি উঠিল আৰু ৱাৰ্ণিং লাইটবোৰ জ্বলিবলৈ ধৰিলে। কোনেও একো বুজি পোৱা নাই মানে হৈ কি আছে। অকস্মাতে মানে মেঘ আহি গ'ল আৰু অকস্মাতে এলাৰ্ম বাজিব, বিমানখন কঁপিবলৈ ধৰিলে, মানে কায়ো বুজি পোৱা নাছিল। আৰু যি তাত খেলুৱৈ যাত্ৰীসকল আছিল তেওঁলোকে ভয় কৰা নাছিল, তেওঁলোকৰ পৰিয়ালৰ যিসকল আছিল তেওঁলোকক সাহস দি আছিল। মানে যাত্ৰীসকলে ধেমালি কৰি গৈ থাকিল আৰু এজন যাত্ৰীয়ে খিৰিকীৰে বাহিৰৰ ফালে চাই কিনে গম পালে যে মেঘবোৰ লাহে লাহে ছাইড কাটিবলৈ ধৰিছে আৰু তো তেতিয়া অলপমান গোটেৰে অলপ মনটো ভাল লাগিল আৰু মেঘবোৰ যিহেতু ছাইড কাটি আছে। কিন্তু মেঘবোৰ কমিলে কি হ'ব, সিহঁতে য'ত আছিল মানে সিহঁতৰ প্লেনখন য'ত আছিল বিমানখন তাৰে চাৰিওফালে পাহাৰ আৰু মেঘবোৰ ছাইড হোৱাৰ পিছত পাইলট দুজনে গম পালে যে সিহঁতৰ আগত এখন পৰ্বত আছে, মানে পাহাৰ আছে, সেইখন সিহঁতে পাৰ কৰিব লাগে। ধৰক এইখন পাহাৰ এইখন প্লেন, তো এনেকৈ অকস্মাতে যাব লাগিব, অলপ দূৰত আছে বাৰু। আৰু লগে লগে এয়াৰক্ৰাফ্টৰ ডাঙৰকৈ এলাৰ্মবোৰ বাজিবলৈ ধৰিলে, যিহেতু সন্মুখত পাহাৰখন আছে আৰু পাইলট দুজনে বহু চেষ্টা কৰিলে যে এই পাহাৰখন এনেকৈ সিহঁতে উঠাই যাতে নিব পাৰে বিমানখন, কিন্তু তেতিয়ালৈ সময় আৰু বহুত কমি গৈছিল, তো বহুত দেৰিকৈ দেখা পালে, যিহেতু মেঘ আছিল তাৰ কাৰণে দেখা পোৱা নাছিল। আলেবিলেৰ বাকী নাই। পাইলটসকলে যেতিয়া চেষ্টা কৰে যে পাহাৰখন তেওঁলোকে পাৰ হৈ যাব, এনেকৈ যাব, তেতিয়া সিহঁতৰ মানে বিমানখনৰ পিছৰ অংশটো এনেকৈ খুন্দা খাই এই অংশটো হৈ গ'ল। পিছৰ অংশৰ লগতে 2টা ছিটো বতাহত উৰি গুচি গ'ল। 3জন যাত্ৰী বতাহত নোহোৱা হৈ গ'ল, মানে পিছৰ অংশটোৰ লগতে 3জন যাত্ৰীও নোহোৱা হৈ গ'ল। কেইছেকেণ্ডমান সময় আগৰ যিটো অংশ হৈ আছিল সেইটো অলপ ওপৰলৈ গৈ থাকিল আৰু কেইছেকেণ্ডমান অকস্মাতে তলৰ পিনে ইমান স্পীডত আহিল আৰু এখন পাংখা হৈ গ'ল আৰু কেইজনমান যাত্ৰী তলত পৰি গ'ল। এতিয়া মাত্ৰ বাকী আছিল আগৰ অংশটো ইমানেই স্পীডত গ'ল, 350 কিলোমিটাৰ বেগত গৈ হিমবাহত খুন্দা খালে আৰু অৱশেষত 700 মিটাৰ তলত নামি গৈ এটা ভয়ংকৰ খুন্দা। বিমানখনৰ সকলো বস্তু ইফাল সিফাল হৈ গ'ল, ভাল বস্তু বেয়া হৈ গ'ল, মানে শেষ ধ্বংস। যাত্ৰীৰ যি ছিটবিলাক আছিল চব ভাঙি ফাটি চিৰি শেষ, একো বাচি নাছিল। বিমানখনৰ আগৰ অংশটোৰ একোৱেই বাচি নাথাকিল আৰু লগে লগে তৎক্ষণাতে পাইলট দুজনৰ ডেথ শেষ। এই বিমানখন এণ্ডিজৰ এটা অজ্ঞাত পৰ্বতত ভাঙি 3570 মিটাৰ উচ্চতাত
পৰি আছে। ডাঙৰ কথাটো হ'ল তাত যিমান 45জন টোটেল 45জন যাত্ৰী আছিল, গৈ গৈ মাত্ৰ 33জন যাত্ৰীয়ে বাচি থাকিল। এই দুৰ্ঘটনাটোৰ পৰাতো সিহঁতে যেনেকৈ নহওক বাচি গ'ল, কিন্তু তেওঁলোকৰ বহুতে আহত হৈছিল আৰু এতিয়া তেওঁলোকৰ চিকিৎসাৰ বাবে একো বস্তু নাছিল, চব চাৰিওফালে পৰি আছিল, মাত্ৰ পৰি আছিল, চব ভাঙিছিল। কোনেও একো গম পোৱা নাছিল যে সিহঁতে ক'ত পৰি আছে, অজ্ঞাত ঠাই, তাত একো মানে ধৰিব পৰা নাছিল। কিন্তু অলপ পিছত গম পালে যে সিহঁতৰ পৰিকল্পনাৰ 80 কিলোমিটাৰ দূৰত সিহঁতে পৰি আছে, মানে যোনটো ৰাস্তাৰে যাব লগা আছিল তাৰ পৰা 80 কিলোমিটাৰ চাইড হৈ গৈছে, মানে মেঘ আছিল যিহেতু কায়ো গম নাপালে ক'ত গৈ আছে। আৰু এই হৃদয় বিদাৰক দুখ লগা ভয়ংকৰ কাহিনীটো মাত্ৰ এতিয়া আৰম্ভহে হৈছে, ইয়াৰ কাহিনী বহুত আছে, তো ব'লক আৰম্ভ হ'ল। ইয়াৰ পিছত মৃত্যুসকলতো মৰি গ'ল, কিন্তু জীৱিতসকলৰ কি হ'ব জানো। 45 persons were aboard, given up for dead. Survival fascinates people. All of the passengers were given up for dead. It became known as the miracle of the Andes. এই দুৰ্ঘটনাৰ ঠিক পিছতে গুৰুতৰভাৱে আহত হোৱা দুজন লোক আছিল, 19 বছৰীয়া ৰবাৰ্ট কিনেছা আৰু আনজন গুষ্টাভো জেব্ৰিনো। দুয়োজনে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল, আৰু যিহেতু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল, লগে লগে পৰীক্ষা আৰম্ভ কৰিলে যে বিমানখনত কেইজন যাত্ৰী এতিয়াও জীয়াই আছে। তেওঁলোকে জীয়াই থকাসকলক কেনেকৈ সহায় কৰিব পাৰি তাৰ চেষ্টা কৰিলে, আৰু তেওঁলোকে দেখিলে যে আঘাতপ্ৰাপ্ত মানে ভয়াৱহভাৱে আঘাতপ্ৰাপ্ত ব্যক্তি বহুতেই আছে। ইয়াৰ ভিতৰত এজন আছিল 23 বছৰীয়া ফাৰ্নাণ্ডো পাৰাডো, যি মূৰত দুখ পোৱাৰ বাবে কোমাত গৈছিল। এই ৰবাৰ্ট কিনেছা বা আনজন গুষ্টাভো জেব্ৰিনো দুয়োজনে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে বহুত চেষ্টা কৰিলে জীয়াই থকাসকলক বচাবলৈ, বহুত ট্ৰাই কৰিলে। আৰু আনহাতে বিমানখন নিৰুদ্দেশ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত চিলিয়ান এয়াৰ চাৰ্জ আৰু ৰেস্কিউ ছাৰ্ভিচলৈ খবৰ গ'ল। এই ভয়ংকৰ দুখ লগা দুৰ্ঘটনাটোত জীয়াই থকাসকলৰ বাবে সন্ধানত বিমান 4খন নিয়োগ কৰা হয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈ চাৰিওপিনে দুৰ্ঘটনা হোৱা ঠাইখিনিত বিচাৰি থাকিল, কিন্তু ক'তো একো সন্ধান নাপালে। মোৰ কথাটো হ'ল চাৰিওপিনে বৰফ আছিল, আৰু বিমানখনো বৰফৰ দৰে বগা ৰঙৰে আছিল। যিহেতু বগাই ওপৰৰ পৰা অকস্মাতে মানে বিচাৰি নাপায়, তো বৰফ বাবে বিমানখন উদ্ধাৰ কৰাত বহুত কঠিন হৈ পৰে। 13 অক্টোবৰৰ দিনা সেইদিনা ৰাতি সিহঁতে যিসকল যাত্ৰী বাচি আছিল তেওঁলোকে বহুত আশাবাদী আছিল। তেওঁলোকে ভাবি আছিল যে আমাক যেনেকৈ নহ'লেও উদ্ধাৰ কৰিব, বিমানে আমাক বিচাৰি উদ্ধাৰ কৰিব, বহুত আশা কৰিছিল সিহঁতে। ভাবিছিল যে আজি ৰাতিটো কিবাকৈ কটাব পাৰিলে আৰু কোনো চিন্তা নাই, আমি বাচি যাম। আৰু তাৰে 33জনৰ মাজত আৰু 5জন মৃত্যু হ'ল, কাৰণ এই বৰফত সিহঁতে ছাৰ্ভাইভ কৰি থাকিব নোৱাৰিলে, তো 33জনৰ আৰু 5জনৰ মৃত্যু হ'ল। নেক্সট দিনা আৰ্জেণ্টিনা, চিলি, উৰুগুৱেৰ পৰা মুঠ 11খন বিমানে বেলেগ বেলেগ বিমানে তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুসন্ধান আৰম্ভ কৰিলে। বিমানবোৰে বিচাৰি আছিল, তথাপিও বিচাৰি পোৱা নাই বাবে যাত্ৰীসকলে, যিসকল যাত্ৰী বাচি আছিল, তেওঁলোকে বিমানত যি বাকচ আছিল, বক্স আছিল, সেইবোৰ বাহিৰলৈ উলিয়াই আনি এটা পুৰণ চীনৰ আকৃতি এনেকৈ দিবলৈ চেষ্টা কৰিলে, যাতে ওপৰত উৰি থকা বিমানবোৰে তেওঁলোকক বিচাৰি পোৱাত সহজে উদ্ধাৰ চিনি পায়, যিহেতু বগা আৰু বগা একো চিনি পোৱা নাছিল। কিন্তু সিহঁতে গম পালে যে এইটোৱে একো কাম কৰা নাই, পুৰণ চিন কৰিও অকল লাভ হোৱা নাই। ফিট'ষ্টছ নামৰ ব্যক্তি এজনে মেটেল শ্বীট এটাৰ ওপৰত বৰফ ৰাখি সূৰ্যৰ পোহৰত গলাবলৈ চেষ্টা কৰিলে। গলি এটুপ এটুপকৈ পানী ওলাল, আৰু সেই পানীবোৰ বটলত সংগ্ৰহ কৰি ৰাখিলে, আৰু সেই পানীবোৰ এটুপ এটুপকৈ সিহঁতে খালে। দুৰ্ঘটনাৰ 3 দিন পিছত যিজন ফাৰ্নাণ্ডো পাৰাডো নামৰ ব্যক্তিজনে কোমাত আছিল, তেওঁ কোমাৰ পৰা বাহিৰলৈ আহি গম পালে যে তেওঁৰ মাতৃৰ মৃত্যু হৈছে, আৰু তেওঁৰ ভনীয়েক বহু আঘাতপ্ৰাপ্ত হৈ পৰি আছে। ফাৰ্নাণ্ডো পাৰাডোই বহুত কষ্ট কৰিলে তেওঁৰ 19 বছৰীয়া ভনীয়েকক বচাবলৈ, কিন্তু এই দুৰ্ঘটনাৰ 8 দিন পিছত ভনীয়েকৰ মৃত্যু হৈ গ'ল। চাওক, জীৱনটো কিমান অনিশ্চিত, তাত ইমান ব্যক্তি উপস্থিত থকা সত্ত্বেও সেই 8 দিন পিছত ভনীয়েকৰ মৃত্যু হ'ল, এজনকৈ 6জনৰ মৃত্যু হ'ল, ঠাণ্ডাত থাকিব নোৱাৰি। তেতিয়াহ'লে ভাবি চাওক জীৱনটো কিমান অনিশ্চিত, আমি কেতিয়া মৰোঁ আমি কোনেও ক'ব নোৱাৰোঁ। সেইবাবে কোৱা হয় জীৱনৰ প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল হাঁহি ধেমালি কৰি কটাওক, হাঁহি ধেমালি কৰি জীয়াই থাকক, কাৰণ কোনেও নাজানে আজি আমি জীয়াই আছোঁ, কাইলৈ কি হয় আমাৰ। সেইকাৰণে প্ৰতিটো পল হাঁহি ধেমালি কৰি সুখে শান্তি জীয়াই থাকিব লাগে। -30 ডিগ্ৰীত তেওঁলোকে কেনেবাকৈ বাচি আছিল। -30 ডিগ্ৰী তেওঁ কিবাকৈ আৰু ছাৰ্ভাইভ কৰি আছে আৰু এনেকুৱা। 21 অক্টোবৰ 1972 চনৰ দুৰ্ঘটনাৰ 8 দিন পিছত বিমানবোৰে এই অনুসন্ধান
বন্ধ কৰি দিলে তেওঁলোকে ভাবিলে যে 8 দিনত ইমান ঠাণ্ডাত মানুহ কোনোবা জীয়াই আছে যে ইয়াৰ কোনো সেই নাই আৰু সম্ভৱ নহয় যে জীয়াই থকাটো সেইবাবে তেওঁলোকে 142 ঘণ্টাৰ অনুসন্ধানৰ পিছত অফিচিয়েলি এই অনুসন্ধানটো বন্ধ কৰি দিয়া হয় জীয়াই থকাসকলে এটা ট্ৰেনজিষ্টাৰ ৰেডিঅ' পালে চিটৰ তলত বিমানৰ চিটৰ তলত এটা পৰি আছিল আৰু তেওঁলোকে উদ্ধাৰ কৰি পালে তাত থকা ৰয় হাৰ্লি নামৰ এজন ব্যক্তিয়ে ইলেক্ট্ৰিক্স কিছুমান কাম জানিছিল তেওঁ এই ট্ৰেনজিষ্টাৰ ৰেডিঅ'টো অন কৰিবলৈ চেষ্টা কৰিলে এটা দীঘল এণ্টিনা লগাই দিলে আৰু ৰেডিঅ'টোৱে কাম কৰিবলৈ আৰম্ভ কৰিলে এই ৰেডিঅ'টোৱে মাত্ৰ এটা দিশতহে কাম কৰিব পাৰে কথাবোৰ শুনিবহে পাৰে কিন্তু কথাবোৰ ক'ব নোৱাৰে মানে আমি কথাবোৰ শুনিম কিন্তু আমি ক'ব নোৱাৰো এনেকুৱা এটা দিশত কাম কৰে তো এইটো এটা সিহঁতৰ বাবে বহুত দুখৰ কথা ঘটনাৰ মুঠ 11 দিন পিছত এই ৰেডিঅ'টো অন হৈছিল আৰু তেওঁলোকে এই ৰেডিঅ'টোৰ মাধ্যমেৰে গম পালে যে তেওঁলোকক যি অনুসন্ধান কৰি আছিল তো এইটো বন্ধ কৰি দিয়া হৈছে অফিচিয়েলি তেওঁলোকে গম পালে সিহঁতৰ হৃদয় ভাঙি গ'ল কোনোবাই কান্দিবলৈ আৰম্ভ কৰিলে যে কেনেকুৱা এটা কথা মানে কি আমাক অনুসন্ধান কৰিবলৈ বন্ধ কৰি দিয়া হ'ল এই বৰফৰ মাজত আমি কেনেকৈ উদ্ধাৰ হ'ম চাৰিওফালে বৰফ আৰু বৰফ পাহাৰ পৰ্বত তেওঁলোকে মানে অতি হৃদয় বিদাৰক কাহিনী মানে You had it. You're going to die. That's it. A very nice sensation of heat between my legs because I was peeing on myself and saying that's it. চিন্তা কৰিব নোৱাৰে আমাৰ লগত যেনে ভয়ংকৰ কিছুমানে মাত্ৰ হাতজোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰে যে আমাক উদ্ধাৰ কৰক ইয়াৰ বাহিৰে আমাৰ একো মানে খাদ্য তেওঁলোকৰ কমি আহিছিল কেইটামান চকলেট আৰু কেইটামান বাদাম আৰু কিবা ইত্যাদি কিবা অকণ বস্তু আছিল খাই লৈ ইমান দিন 11 দিন তেওঁলোকে খাই বাচি আছিল এইখিনি আৰু এই নামমান বস্তু দি ইয়াতে কেনেকৈ থাকিব যেহেতু সন্ধান বন্ধ কৰি দিলে তেওঁলোকক নিব নাহে এতিয়া আনকি তাত কোনো গছো নাছিল যেহেতু গছৰ পৰা খাদ্য সেই ফল মূল খাব পাৰি আনকি তাত জীৱ জন্তু নাছিল মানে খাদ্যৰ অভাৱটো বহুতে বাঢ়ি আহিছিল যেহেতু আমি জীয়াই থাকিবৰ বাবে খাব লাগিব তাতে আৰু ইমান ঠাণ্ডা তাতে এনেকৈ বহুত আঘাতপ্ৰাপ্ত হৈছিল এই তাত পৰি কিনে তো সিহঁতৰ চিকিৎসাৰো প্ৰয়োজন তথাপি বহুত মানে জটিলতাৰে সেই যিকেইজন বাচি আছিল বহুত কষ্ট হৈছিল মানে বাচি থাকিবৰ বাবে আৰু 11 দিন পিছত পুৰা খাদ্য শেষ খাদ্য আৰু নাই কিছুমান লোকে বিমানৰ চিট এনেকুৱা কিছুমান টুকুৰা বিমানৰে খাবলৈ আৰম্ভ কৰিলে যেহেতু খাবৰ বাবে একো নাই পেটত গাঁঠি দিবৰ বাবেও আনকি কাপোৰ নোহোৱা ভোকত মৰাৰ বাহিৰে আৰু একো উপায় নাই সিহঁতে এটা এনেকুৱা সিদ্ধান্ত ল'লে যিটো আপোনালোকে শুনি আচৰিত হ'ব মানে ভয়ংকৰ এটা সিদ্ধান্ত ল'লে তেওঁলোকে যদি সিহঁতে এই ঠাণ্ডাত জীয়াই থাকিব লাগে সিহঁতে সিহঁতৰ পৰিয়ালৰ লোকৰেই সেই মৃতদেহসমূহ খাব লাগিব নহ'লে তাত বাহিৰতে খাব লগা একো নাই এটা একদম ভয়ংকৰ দুখ লগা কথা পৰিয়ালৰ লোক নিজৰে মানে এইটো সিহঁতৰ বাবে সম্ভৱ নাছিল কাৰণ তাত উপস্থিত তাত যিসকল মৃতদেহ আছিল পৰিয়ালৰে তেওঁলোকৰ লোক আছিল তো এইটো সিহঁতৰ কাৰণে একেবাৰে অসম্ভৱ কথা আছিল কিন্তু উপায় নাই আৰু এদিন ৰাতি অকস্মাতে হিমস্খলন আহিবলৈ আৰম্ভ কৰিলে আৰু ইমানে বেগত আহিল হিমস্খলন ইমান জোৰত আহি এই যিখন জাহাজৰ এটা টুকুৰা আছিল তাত সোমাই গ'ল জাহাজৰ আগৰ অংশখিনি সোমাই গৈ বহুত স্পীডত সোমাই গ'ল আৰু 8জন লোকৰ মৃত্যু হ'ল এতিয়া মাত্ৰ বাচি আছিল 19জন লোক সিহঁতে এটা কথা মন কৰিলে যে আমি যদি এনেকৈ সিহঁতৰ মাংস আমাৰ পৰিয়ালৰ মাংসবিলাক খাই থাকোঁ তেতিয়া এদিন শেষ হৈ যাব আৰু এদিন আমি কি খাম তো সিহঁতে সিদ্ধান্ত ল'লে যে দুজনক আমি পঠিয়াই দিয়া ভাল ওচৰতে যাতে ক'ৰবাত যাই সিহঁতে পায় আৰু মানুহ থকা ঠাই পাই মানুহ বিচাৰি পাই যাতে খবৰ দিব পাৰে তো চেষ্টা কৰি দুজনক পঠালে দুজনে কালি দুপলা অলপ কিবা খাদ্য লৈ গ'ল 3 দিন সিহঁতে পাহাৰ বগাই গৈ থাকিল 3 দিন লাগিলে এখন পাহাৰ বগাবলৈ আৰু আগৰ পিনে সিহঁতে দেখিলে যে পাহাৰ আৰু পাহাৰ তাত বাহিৰে একোৱেই নাই চাৰিওফালে বগা পাহাৰ আৰু পাহাৰ তো সিহঁতে ভাবিলে যে আগৰ পিনে যায় আমি কোনো লাভ নাই তো আমি ঘূৰি অহা ভাল আমি বেলেগ এটা দিশত যোৱা ভাল বহুত কষ্ট কৰি সিহঁতৰ মানে এনেকুৱা এটা অৱস্থা হৈছিল মানে পেটত গাঁঠি দি কিনে হ'লেও যাব লগা একো খাবৰ বাবে একো নাই কিন্তু সিহঁতে ইমান কষ্ট কৰি 3 দিন পৰ্বত বগালে আৰু সিহঁতে অৱশেষত নামি আহিল অকস্মাতে মানে সিহঁতে সিফালে নাযায় বাবে নামি আহিল নামি সিহঁতে মাত্ৰ আধা ঘণ্টা নে কি সময় লাগিছিল 3 দিন বগোৱা পৰ্বতখন নামি সিহঁতে যিহেতু নামি অহা ঠাই এনেকৈ নামি অহা তো মাত্ৰ ইমান সময় লাগিছিল আধা ঘণ্টামান
মোৰ একচুৱেল টাইমটো মনত নাই তো আৰু সিহঁতে সেনেকৈ গুচি আহিল তো সেইটো যাত্ৰা তেওঁলোকৰ নহ'ল সিহঁতৰ ওচৰত এনেকুৱা কোনো বস্তু নাছিল যে আমি পূবে গ'লে এইটো পাম পশ্চিমে গ'লে এইটো পাম কোনো দিশ নিৰ্ণায়ক বস্তু কম্পাছ নাছিল তো তেওঁলোকে আহি পাহাৰৰ এটা অংশৰ পৰা তেওঁলোকে দেখা পালে যে আগত দুখন পৰ্বত আছে যে গছ গছনি থকা পৰ্বত বাকীবিলাক চাৰিওফালে পাহাৰ আৰু পাহাৰ তো সেই গছ গছনি থকা পৰ্বতকলৈ সিহঁতে যাবলৈ আৰম্ভ কৰিলে সিহঁতে গৈ 9 দিন পিছত 20 ডিচেম্বৰত সিহঁতে এটা গৰু দেখা পালে সিহঁতে বহুত ভাগৰুৱা হৈ গৈছিল সিহঁতে আগুৱাই গৈ এখন নৈ দেখা পালে আৰু নৈৰ সিপাৰে এজন লোকে এটা ঘোঁৰাত উঠি গৈ থকা দেখা পালে তেওঁলোকে সেই ঘোঁৰাত গৈ থকা মানুহজনক দেখা পাই চিঞৰিবলৈ চেষ্টা কৰিলে মানে তেওঁলোকক জনাবলৈ কিন্তু সিপাৰে তেওঁলোকে আছিল আৰু ইপাৰে তেওঁলোকে আছিল তো তেওঁলোকে নদীৰ শব্দৰ বাবে ডাঙৰ নদী আছিল নদীৰ শব্দৰ বাবে তেওঁলোকে শুনা নাপালে কিন্তু তাত আৰু ঘোঁৰাত যিজন ব্যক্তি আছিল তাৰ লগতে আৰু আন দুজন ব্যক্তি আছিল তাৰে এজনে দেখা পালে আৰু ঘোঁৰাত উঠি থকা ব্যক্তিজনে এটা কাম কৰিলে যে এটা শিলত এখন কাগজ আৰু এটা কলম দলিয়াই দিলে যাতে সিহঁতে এটা মেছেজ দিব পাৰে সিহঁতক আৰু ফাৰ্নাণ্ডো পৰাদৈ এটা সুযোগ পালে যে প্ৰথমবাৰৰ বাবে যে সিহঁতৰ লগত হৈ যোৱা ঘটনাসমূহ ক'ব পাৰিব ক'ব এটা সুবিধা পালে ফাৰ্নাণ্ডো পৰাদৈ সিহঁতৰ লগত হোৱা সকলোবোৰ কাহিনী বিস্তৃতৰূপে এনেদৰে লিখি দিলে যাক দিছিল সেই যাক মানে লিখি মেছেজটো দিছিল তেওঁ আছিল এজন চিলি দেশৰ খেতিয়ক আৰু তেওঁ সেই মেছেজ মানে সেই কাগজখন পঢ়ি চাই তেওঁলোকক ইংগিতেৰে বুজালে যে হয় আমি গম পাইছোঁ কি হৈছে তাৰপিছত তেওঁলোকে কথা পাতিলে তেওঁলোকৰ লগত থকা যে শুনিছিলোঁ 2 মাহমান আগত এটা এনেকুৱা বিমান দুৰ্ঘটনা হৈছিল তেওঁলোকে আচৰিত হৈ গৈছে বা 2 মাহৰ আগত হৈ যোৱা ঘটনাটোৰ পৰা এতিয়াও লোক বাচি আছে খেতিয়কজনে এটা ব্ৰেড দলিয়াই দিলে নদীৰ পাৰে সিহঁতে খাবলৈ যিহেতু সিহঁতে বহুত ভোকত থকা বুলি তাত লিখি দিছিল খেতিয়কজনে সোনকালে চহৰলৈ গৈ আৰ্মি কামাণ্ডক এই খবৰটো জনাই দিলে খেতিয়কজনে সিহঁত দুজনক লৈ আহিল মেইনটেনেন্স নামৰ এখন চহৰলৈ য'ত সিহঁতে প্ৰথমবাৰৰ বাবে অলপ শান্তিৰে ৰেষ্ট ল'ব পাৰিছিল সিহঁতে যে এই নদীৰ পাৰ আৰু মানুহকেইজনক লগ পালে দুৰ্ঘটনাস্থলীৰ পৰা 61 কিলোমিটাৰ দূৰত এই ঘটনাটো হৈছিল মানে দুৰ্ঘটনাৰ পৰা 61 কিলোমিটাৰ উচ্চতালৈ তেওঁলোকে উঠি আহিছিল আৰু এই খবৰটো যেতিয়া আৰ্মি কামাণ্ডক জনাই দিলে এই খবৰটো ইণ্টাৰনেশ্যনেল খবৰ হৈ গ'ল চাৰিওফালে বিয়পি পৰি গ'ল এই হৃদয় বিদাৰক কাহিনীটো একদম ভাবিব নোৱাৰা কাহিনী আছিল আৰু চিলিৰ পৰা লগে লগে 3খন বিমান সিহঁতক উদ্ধাৰ কৰিবলৈ পঠাই দিয়া হ'ল তাত ফাৰ্নাণ্ডো পৰাদৈক লৈ যোৱা হ'ল যিহেতু বিচাৰি পোৱাটো ইমান সম্ভৱ নহয় যিহেতু ফাৰ্নাণ্ডো পৰাদৈ অলপ গম পালে সিহঁতে বহুদিন তাত ছাৰ্ভাইভ কৰিলে ইফালে ঘূৰিলে তো বিচাৰি পোৱাত উদ্ধাৰ সহজ হ'ব বুলি ফাৰ্নাণ্ডো পৰাদৈক তেওঁলোকৰ লগত লৈ গ'ল আৰু বাচি থকাসকলক উদ্ধাৰ কৰে তাৰ পৰা 22 ডিচেম্বৰ 1972 চনত 70 দিনৰ মূৰত বাচি থকাসকলক উদ্ধাৰ কৰা হয় 16জন যাত্ৰীক তাৰ পৰা উদ্ধাৰ কৰা হ'ল বহুত বেয়া অৱস্থা আছিল তেওঁলোকৰ সেই সময়ত যেতিয়া উদ্ধাৰ কৰা হয় ফাইনেলি তেওঁলোক উদ্ধাৰ হ'ল বাচি থকা 16জনে এটি 2জন 18জন তেওঁলোকে বাচি কিনে উভতি আহিলে তো আমি এই কাহিনীটোৰ পৰা এটা কথা বুজিব পাৰোঁ যদি আপুনি কিবা এটা কাম কৰিম বুলি থিৰাং কৰে যদি সৎ সাহস সৎ মন লৈ সৎ মানে ভাবেৰে যদি আপুনি এই কামটোত আগুৱাই যায় সেই কামটোত সফল হোৱাটো 100% নিশ্চিত তো আজিৰ কাহিনীটো আমাৰ এইখিনিয়ে আছিল তো ফ্ৰেণ্ডছ আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে মোৰ মিষ্টাৰ ডেকা চেনেলটো ছাবস্ক্ৰাইব কৰক নমস্কাৰ দোস্তো বহুত বহুত ধন্যবাদ